हेलो एवरीवन आशा करूँ आपनालोक निश्चय भाले आछे। आज मैं आपनालोकলৈ লৈ আহিছোঁ আমি কেনেকৈনো ডিউটি জেগাত বিশ্বকৰ্মা পূজা আয়োজন কৰিলোঁ তাকে দেখাবৰ বাবে। এয়া আমি ৰাতিপুৱাই ডেকোৰেশ্যনৰ কামত লাগি গৈছোঁ। সকলোৱে নিজৰ নিজৰ কাউণ্টাৰ, ডক্টৰ চেম্বাৰ, অফিচ ৰুম, অটি, দৰ্জামুখ সকলোতে এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিছে। এয়া আমাৰ চেষ্টাসকল বেলুনখিনি লগাবৰ বাবে ৰখি আছে। বলকচোন যাওঁ আমাৰ কাউণ্টাৰবোৰ কেনেকৈ সজাইছোঁ দেখাবৰ বাবে। এয়া মই কাউণ্টাৰটো সজাবৰ বাবে কাউণ্টাৰটোৰ ওপৰত উঠি লৈছোঁ। মালাকেইডাল এতিয়া এডাল এডালকৈ ধুনীয়াকৈ লগাই দিম। আমাৰ কাউণ্টাৰ সজোৱা হৈ গৈছে। এতিয়া বলকচোন যাওঁ লেবৰেটৰীতনো কেনেকৈ সজাইছে চাবলৈ। এয়া লেবৰেটৰীৰ ভিতৰখন চাওকচোন, ইমান ধুনীয়াকৈ বেলুনকেইটা সজাইছে। এয়া কমলদা বহি আছে। এইফালে মোৰ লগৰ দুজনীয়ে বিশ্বকৰ্মা বাবা ফটোখন ধুনীয়াকৈ চাফ চিকুণ কৰি লৈছে। বিশ্বকৰ্মা বাবা ফটোখনত মালা এডাল লগাবৰ বাবে। আৰু এইফালে খোৱা ব্যৱস্থা কৰিছে। এয়া কাৰিকৰ দাদা দুজনে ধুনীয়াকৈ চলে ভটৰি বনাই আছে। আৰু এইফালে মোৰ ডিউটি জেগাৰে দাদা কেইজনমান থিয় হৈ আছে, বিক্ৰম দা, প্ৰদীপ দা, প্ৰণৱ দা, আৰু এইফালে মোৰ লগৰ এজনী, আৰু এইফালে দাদা দুজনৰ লগত অহা বা এজনী। এয়া আমাৰ সকলোবোৰ বস্তু বনাই মেলি হৈ গ'ল। এতিয়া মই অলপ ভকত কেইজনৰ ওচৰৰ পৰা আহোঁগৈ। এয়া মই ভকত কেইজনৰ ওচৰ পালোঁহি। এতিয়া ইয়াতে বা এজনীয়ে চাহ মিঠাই খাব দিছে। ইয়াতে চাহ মিঠাই অলপ খাই লৈছোঁ। আৰু এইফালে ভকত কেইজনে সেউকী মনোবাঞ্ছা পূৰ হ'বৰ বাবে প্ৰাৰ্থনা আৰু আশীৰ্বাদ দিছে। আৰু লগতে ময়ো অলপ সেৱা কৰি ল'লোঁ। আমাৰ ভিডিঅ'বোৰ দিয়া সদায় লেট হয়, সেইবাবে ক্ষমা কৰিব। ডিউটি জেগাত থকাৰ বাবে ভিডিঅ'বোৰ দিবলৈ অলপ অসুবিধা হয়। আৰু এইফালে আমাৰ প্ৰসাদ খাব হৈ গ'ল। ইয়াৰ জৰিয়তে আমি ছাৰক ধন্যবাদ দিব বিচাৰিছোঁ। ছাৰে আমাক এটা ইমান ধুনীয়া পৰিৱেশ দিয়াৰ কাৰণে। আমি ঘৰৰ পৰা বহুত আঁতৰত আছোঁহি। যদি এনেকুৱা এটা পৰিৱেশ নেপালোঁ হয়, ঘৰলৈ সকলো উৎসৱতে মনত পৰিলে হয়। আমি ইয়াত নিজৰ ইচ্ছামতে সকলো উৎসৱ আজিলৈকে পালন কৰি আহিছোঁ। আৰু লগৰবোৰৰ লগত বহুত ভাল লাগে। আৰু মোৰ আজি জন্মদিন হয়। আপোনালোকে আশীৰ্বাদ কৰিব আগন্তুক আহি থকা দিনকেইটা ভালে কুশলে যাবলৈ আৰু লগৰবোৰৰ লগত এনেকৈ সদায় মকামিলাকৈ থাকিবৰ বাবে। এয়া মোৰ লগৰকেইজনী খোৱাত বোৱা ব্যস্ত হৈ আছে। আৰু ময়ো সিহঁতৰ লগতে অলপ জলপান খাই ল'লোঁ। আৰু এইফালে ভকত দেউতা এজনে জলপান বিলাই আছে। আৰু এতিয়া মই তলত ৰিচিপশ্যনত এয়া মেনুৱেল দাই চলে ভটৰি খাই আছে। আৰু এইফালে মোৰ লগৰকেইজনীও খাই আছে। এইফালে প্ৰণৱ দাই বিলনীয়া কামত সহায় কৰি দিছে। আৰু আনফালে বীৰেন দাইও লগতে খাই আছে। এইফালে জোনমণিও বিলনীয়া কামত সহায় কৰি দিছে। এতিয়া আমাৰ সকলোবোৰ কাম কৰি হৈ গ'ল। এতিয়া ভাগৰ লাগিছে, সেইবাবে চাহ একাপ খাই লৈছোঁ। যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।